ৰোহিণী বাইদেউকো ক'বা গাইজ নতুন এটা ভিডিঅ' স্বাগতম জনাইছোঁ। দেখিছে মোৰ ৰূপটো কেনেকুৱা হৈ আছে, মানে কি ক'ম আৰু উপায় নাই। নিজৰ বিয়াতে দাড়ি নাকাটিলোঁ, কিন্তু এতিয়া ভাওৰ কাৰণে দাড়ি কাটিবলগীয়া হৈছে। মোৰ ভাগত নন্দপাত পৰিছে, আপোনালোকে জানে, লাষ্ট ভিডিঅ' চাইছিলে। গতিকে আজি মানে ৰাস আছে, গোটেইখিনি দেখাম আপোনালোকক কেনেকৈ ৰাস কৰিম। আৰু তাই যশোদা লৈছে, মই নন্দ জানেই, মানে পূৰা একদম আকৰ্ষণ হৈ গৈছে, গম পাইছে নাই ইয়াত। গতিকে আপোনালোক চাই থাকিব, গোটেইখিনি দেখাম। চ' গাইজ এতিয়া বাজিছে বৰ্তমান 6টা বজা নাই আৰু বাজিব। গতিকে নন্দ যশোদা দুইটাই ঘৰৰ পৰা ওলাই যাম। আৰু গম পায় ৰিয়েল লাইফ পূৰা একদম অৰিজিনেল দেখাম আজি ৰাসত। আপোনালোকো মানে আগতে যিহেতু কৈছিলোঁ ভকতিদ্বাৰ বুলি, ঠিক আছে। কোনোবা যদি চাই আছে, কোনোবা যদি মানে ৰাসখন চাব, কমেণ্ট কৰিব কেনেকুৱা পালে জনাব আপোনালোকে দেই। গতিকে আৰু যশোদা মেকআপত একদম আৰম্ভ হ'ব নে কি কোৱা? মেকআপৰ কাৰণে জোজা চলাই বহিছোহি। বা ফিলিং কেনেকুৱা তোমাৰ আজি, মানে তোমাৰ নিজৰ মানুহটোৰ লগত সঁচাকৈ তুমি মানুহ হ'বা? আকৌ কইনা সাজিম ন। অঁ বঢ়িয়া বঢ়িয়া। এইবোৰ চক ৰাইজ মেকআপ যশোদা মানে ইয়াতে কৰি ল'ব, এইবোৰ চুলি তুলি লগাই ল'ব। মোৰ মেকআপটো দেখাম, মানে মেকআপ কৰা হৈছে আপোনাক গোটেইদিন দেখাম। আৰু মানে সঁচাই কৈছোঁ, মানে ভয় লগা নাই, কিবা এটা অলপ লাগিছে আৰু এইটো প্ৰথম ন অলপ মানে এতিয়া অলপ ভয় লাগিছে মানে, সঁচা কথা কৈছোঁ। কি আৰু ৰাসত প্ৰথমবাৰ ন, যিয়ে নহওক ভগৱানক চিন্তি হেৰি কৰিব লাগিব, সকলোৱে আশীৰ্বাদ কৰিব। কি হয় গোটেইদিন দেখাই যাম। এয়া যশোদা চাওক মেকআপ বস্তু এইবোৰ কিবা কিবি। এইখন কি হয়? অঁ এখন আইশ্বেডো, তাৰপিছত এইবোৰ চব বেলেগ বেলেগ বিভিন্ন হেৰি আছে। বাপৰে তুমি কৰিবলৈ ধুনীয়া হৈ আছে, মুখখন চিকচিকীয়া কৰি আহিছে। যশোদা মাত ভাঙি অৱস্থাই নাই। অঁ আৰু গাইজ মোৰ লুকটো কেনেকুৱা লাগিছে ক'ব দেই, একদম মানে অৰ্ডাৰত লাগিছে, চিৰিয়াছলি কৈছোঁ। মানে আপোনাক কৈছে ন, বিয়াতো মই দাড়ি কটা নাছিলোঁ, কিন্তু আজি কাটিব লাগিব, উপায় নাই। কাৰণ মোক ইয়াত দাড়ি লগাই দিব কৈছে নাই, এনেকৈ মুচ লগাই দিব। সেই মুচটো ইয়াত নালাগিব যদি মুচ থাকে। গতিকে পূৰা চালৰ ওপৰত হেৰি লগাই দিব, আঠা চাঠা কিবা লগাই দিব আৰু। গতিকে সেইটো কাৰণে কাটিবলগীয়া হ'ল। যিয়ে নহওক ভাল লাগিছে বাৰু। আৰু সেয়া আৰু অলপ মানে ডিং কৰিছে, কিন্তু বচন চচন ঠিকে আছে, বচন মুখস্থ আছে। গতিকে তাত গৈ পেলাই একো হেৰি নহ'লে, ৰিয়েল লাইফত ৰজাৰাণী হ'ব নোৱাৰিলেও ৰিয়েল লাইফতে ৰজাৰাণী ফিলটো লৈ লওঁ আৰু। আপোনালোকৰ পৰা ফিল্ডটো দি আছোঁ, একদম ভাওনাৰ ৰাসৰ ফিল্ডটো দি আছোঁ। আপোনালোকক চাই থাকিব ভিডিঅ'টো দেই। এয়া ষ্টাৰ্টিং হৈছে, বেছি নাই মোৰ ৰজা আৰু অকণমান চিম্পুল আৰু। চিনি পাইছেনে এইটো কোন? মই ডিজে ব্লগছ। আজি নন্দ এয়া ৰাণী, বুঢ়া বুঢ়ী দুইটা, আৰু ইয়াত দৈৱকী দেই, দৈৱকী বঢ়িয়া। আৰু তাই খুব ধুনীয়া দৈৱকী কৰে আৰু ভাল কৰিব। আজি আপোনাক দেখাম, তাইও দেখাম, আমাক চবকে দেখাম, ঠিক আছে। চাই থাকিব আৰু বেষ্ট অফ লাক দিব, ভাল যাতে হয় আৰু প্ৰথমবাৰ ন, ঠিক আছে। চাই থাকিব। এয়া ব্ৰহ্মা কৃষ্ণ দেই, ৰাম 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 ৰাম। এয়া কংস পাহি মেলি নাৰায়ণ বুলি, এয়া আমাৰ আজি কংস হেমদা, নমস্কাৰ দেই। একদম ইউটিউবত গৈ আছে দেই, কংস থেংক ইউ। এয়া ব্ৰহ্মা ভকতিদ্বাৰ আঞ্চলিক জ্যোতিৰংঘৰ মাজুলী, আমাৰ এয়া ব্ৰহ্মা কৃষ্ণ। ব্ৰহ্মা একদম পাৰফেক্ট হৈছে। এয়া যশোদা বহি আছে ইয়াত, আৰু এই বসুদেৱ, আজি বসুদেৱ। নন্দ যশোদা দেখিছে, দেখা পাব অলপ পিছত। ৰেডি আৰু এতিয়া ফাইনেল। A few moments later. ঈশ্বৰৰ আশীৰ্বাদত আজি যশোদা দেৱীয়ে এটি পুত্ৰ ৰত্ন লাভ কৰি পুনৰ নন্দপুৰীৰ জয়শ্ৰী বৰ্ধন কৰিছে। এই আনন্দতেই গকুল উৎসৱ মুখৰ হৈ পৰিছে। যোৱা দৌৰি আচাৰ্যদেৱক সসন্মানেৰে আগবঢ়াই আনাগৈ। তেল সেন্দুৰ দান কৰিবা, বুজিলা? লগতে ৰোহিণী বাইদেউকো ক'বা।
সৰু ভিডিঅ' মানে ভিডিঅ'টো কি হ'ল মানে কৰিছিলোঁ গোটেইখিনি কিন্তু গোটেই ভিডিঅ'টো নাপালোঁ মানে বেলেগেও কৰিবলৈ দিছিলোঁ ভিডিঅ'টো কিন্তু সম্পূৰ্ণ ভিডিঅ'টো পোৱা নগ'লে গতিকে যিখিনি পাইছোঁ সেইখিনি আপোনাক দেখালোঁ কেনেকুৱা হৈছে জনাব যিহেতু প্ৰথমবাৰ ৰাসত ভাও লৈছোঁ ফিডবেকটো জনাব আপোনালোকৰ ভিডিঅ'টো দৰকাৰ আৰু সেয়া আৰু আজিলৈ আহিছোঁ যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো প্ৰথম চেনেল ছাবস্ক্ৰাইবটো কৰি দিব আৰু কমেণ্ট কৰিব কেনেকুৱা যদি ভাল পায় কমেণ্ট কৰিব বেয়া পালে কমেণ্ট কৰিব ঠিক আছে আজিলৈ আহিছোঁ বেলেগ ভিডিঅ' কম বাই বাই
চমকি